বন্ধুসকল মই অনতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া ভিক্টোৰিয়া মেম'ৰিয়েলত। ইয়াত আহিছোঁ আমি চাবলৈ কি আছে কি নাই চাম বাৰু। এতিয়া সোমাই যাম, ভিতৰলৈ সোমাই আহিলোঁ বাৰু অলৰেডি। মেইন ঘৰটো ভিক্টোৰিয়েলৰ মেম'ৰিয়েলৰ যোনটো ধৰক পাৰ্কৰ ঘৰ, ডাঙৰ ইয়াত এৰিয়া, এটা ডাঙৰ এৰিয়া আছে। আমি গলিয়ে সোমাই চাম বাৰু ক'ত কি আছে কি নাই। আৰু গৈ আছে মানুহবিলাক টিকেট কাটিব লাগে 30 টকাকৈ এটা। ইয়াত অসমৰ পৰা মানুহ আহিছে, ইয়াত থাকেও, আৰু এইবোৰ সকলো মানুহ আহিছে আৰু ইয়াত চাই আছে বহুতে। বহুত ধুনীয়াকৈ বনাইছিলে, পুৰণা দিনৰ, এতিয়া নহয়, বহুত দিনৰ হয় আচলতে। ইয়াত আদিত্য বহি আছে, মূৰ্তিটো পিছফালে আছে, ৰাণী আছিলে। মানুহে ফটোৱে মাৰি আছে, আমিতো মৰাই নাই, মই ভিডিঅ' বনাই আছোঁ। চাই সকলো মানুহ আহি আছে, চায়ো ভাল লাগিছে, যথেষ্ট ভাল লাগিছে বাৰু চাই। আৰু ইমান সুন্দৰ এটা পৰিৱেশ ইয়াত, মানুহবিলাকে ডিচিপ্লিন মানি চলি এই লাইনত গৈ আছে, মানে লাইনত চব লাইন হ'ব সোমাই যায়। ধুনীয়াকৈ সজাই ৰাখিছে ফিল্ডখন। পাৰ্ক মানে বহুত ডাঙৰ পাৰ্ক হয় আচলতে, সৰু নহয়। কলকাতাৰ ভিতৰত 1 নম্বৰ, সেইকাৰণে ভালো লাগে। সেই মানুহ বহুত আছে, বহুত মানুহ, অধিক মানুহ হৈছে ইয়াত। সোমাবলৈও অকণমান কষ্ট হয়, ঠেলি অহা হয়। পিছফালৰ পৰা ভিতৰলৈ সোমোৱাই নাই, ভিতৰতো বহুত বস্তু আছে চাগে চাবলগীয়া, সেইটো নাজানো কিমান আছে কি নাই, চামগৈ। তথাপিও ইয়ালৈ আমি ওলাই আহিছোঁ চাবলৈ বাহিৰলৈ। আগত ঠাণ্ডা বিচাৰি শুই আছোঁ আমি ফিল্ডত, বাকীবোৰ বহি আছে, আমি শুই আছোঁ। মেম'ৰিয়েল ঘৰটো পোনে এটা ওখ বিল্ডিং আছে, এইটো বহুত দূৰত আছে, বহুত ওখ, সেইকাৰণে সম্পূৰ্ণকৈ ইয়াক দেখি পায়। মানুহ সেই তাত লাইন লাগি আছে, বহুত যাবলৈ একদম ভিতৰত সোমাব, ইয়াৰ ভিতৰত সোমাব, চাব কি আছে কি নাই। আমি যাম, অলপ দেৰি বহি লৈছোঁ, গৰম উঠিছে তো খোজকাঢ়ি আহিছোঁ। বিশাল, ইয়াত আহি কেনেকুৱা লাগিছে কোৱাচোন? ভাল লাগিছে ভাই, বৰ ভাল লাগিছে পাৰ্কত ন? মজা আহিছে, মজা। কিন্তু গাৰ্লফ্ৰেণ্ড থাকিবলৈ আমাৰ নাই, প্ৰায়তো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে আহিছে ইয়াত, হয় নাই বাৰু? এটা গাৰ্লফ্ৰেণ্ড থাকিলে ভাল হ'লহেঁতেন। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুটা বহি আছে ইয়াত, ধুনীয়াকৈ আৰামকৈ কথা পাতিছে সিহঁতি। থেংক ইউ। এই খুটাবিলাক হ'ল 1860 চনৰ, 1860 চনৰ হয়। ইমান পুৰণা লোহাৰৰ খুটা, এতিয়ালৈকে আছে, লোহাৰৰ হয়। তেনেকৈ মামৰো ধৰা নাই, এইটো আচলতে লাইটৰ হয়, বহুত পুৰণা, এতিয়া দিনৰ নহয়, একদম ব্ৰিটিছৰ দিনৰ। আচলতে মানুহ চাবলগীয়া নহয়, ইয়াত কিছুমান বহুত পুৰণা বস্তু আছে যিবিলাক আমি জানিবলগীয়া আছে। মই বিশেষকৈ এতিয়া মন কৰিছোঁ আৰু চাইছোঁ কিমান পুৰণা হয়। 1800 চনৰ পুৰণা বস্তু আছে মানে। কিনাৰতে পানীৰ পৰা দৃশ্য আছে, একদম মেম'ৰিয়েল ঘৰটো কিনাৰতে। এইজনা হ'ল আমাৰ ব্ৰিটিছৰ দিনৰ গভৰ্ণৰ জেনেৰেল হয়, আৰু গভৰ্ণৰ জেনেৰেল 1880 চনৰ পৰা 1884 চনলৈকে হৈছিল, আৰু জন্ম হৈছিল 1827 চনত, আৰু মৃত্যু হৈছিল 1909 চনত। এই পিছফালৰ দৃশ্য, আমি ঘৰটো ইয়াত আছে, এই ঘৰটোৰ পিছফালে আছোঁ আমি, আৰু ঘূৰি ফুৰিছোঁ। ইয়াত বহুত ডাঙৰ পাৰ্ক হয়, আচলতে ঘূৰি শেষ কৰিব পৰা নাই, অথনিৰ পৰা ঘূৰিয়ে আছোঁ, আমি চাই ফুৰিছোঁ। ধুনীয়া লাগিছে চাই পেলানি, যথেষ্ট মানুহ। ঘৰটোৰ পিছফালৰ অংশ হয় এয়া, একদম ধুনীয়াকৈ মানুহ পিছফালেও বহি আছে, যথেষ্ট মানুহ চাই আছে। আৰু পিছফালৰ অংশ ঘৰটোলৈ এতিয়া সোমামগৈ, আৰু তাত কি বস্তু আছে এতিয়ালৈকে চোৱাগৈ নাই। আৰু কাষৰ বিল্ডিংটো ধুনীয়াকৈ জিলিকিছে, এই বিল্ডিংটো ধুনীয়াকৈ জিলিকি আছে। অলপ ভিতৰলৈ সোমাই আহিছোঁ, এয়া লাইন হৈয়ে আছে। আমি ইয়ালৈ ভিতৰলৈ সোমাইছোঁ, যথেষ্ট ডাঙৰ ঘৰ। সোমাই গৈ আছোঁ, ওপৰত আছে আমাৰ ৰাষ্ট্ৰীয় পতাকা, এইবিলাক মূৰ্তি ছবি আচলতে ধুনীয়াকৈ সজাই থোৱা। ভিতৰলৈ সোমাওঁতেও বহুত চেক কৰে, আচলতে চেকিঙত সোমাই থাকে। ইমান ধুনীয়াকৈ বনাই থোৱা আছে, আগৰ দিনৰ মাৰ্বল পাথৰ, এতিয়া নহয়। আমি ভিতৰলৈ সোমাই আহিলোঁ, মানুহ বহুত আচলতে ইয়াত। ইয়াত ইমান ধুনীয়াকৈ বনাইছে ন, আচলতে চাই থাকিব লাগে। ওপৰৰ অংশ ইয়াত ছবিও কিছুমান আছে, ধুনীয়া ছবিবিলাক আছে, কেনেকৈ বনাইছিলে এইবিলাক, ষ্ট্ৰাকচাৰবিলাক কেনেকৈ গঠন কৰিছিলে, এইবিলাক আঁকি থোৱা আছে ধুনীয়াকৈ। ইয়াত আগৰ যিবিলাক বনাইছিলে সেইবিলাক ফটো ৰাখিছে, মানে ধুনীয়াকৈ সজাই ধুনীয়াকৈ। আৰু ৰজা মহাৰাজা, এয়া হ'ল ৰজা, এজন হ'ল ৰজা। প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বন্দুক, যথেষ্ট ধুনীয়াও, চায়ো ভাল লাগিছে। বন্দুকটো প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰিছিলে এই বন্দুক। ইয়াত চনো লিখা আছে, কেতিয়া ব্যৱহাৰ কৰা হৈছিল এই বন্দুকটো। আগৰ দিনৰ ড্ৰেছ সংগ্ৰহ কৰি ৰাখিছে ইয়াত ধুনীয়াকৈ। এই যোনটো বিল্ডিংটো, এই বিল্ডিংটো ইয়াত সৰুকৈ দেখুওৱা হৈছে, ধুনীয়াকৈ বনাই পেলানি, সম্পূৰ্ণ ইয়াৰ ওপৰৰ পৰা ধৰি তললৈকে বনাই থোৱা আছে, যথেষ্ট ধুনীয়াকৈ বনাই থৈছে। আৰু ব্যৱহাৰ কৰা হাতী,
মানুহ আগৰ দিনৰ ৰজাবিলাকে ইয়াত ফটো সংগ্ৰহ কৰি ৰখা হৈছে সুন্দৰকৈ। এইখন নাওখন ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱহাৰ কৰা হৈছিলে ব্ৰিটিছসকলে। এই নাওখন ধুনীয়াকৈ দেখুওৱা হৈছে ইয়াত, মানে সাঁচি ৰখা হৈছে সৰুকৈ বনাই পেলানি। কেনেকৈ সৰু সৰু নাও আছিলে ইয়াত এইবিলাক দেখুওৱা হৈছে ইয়াত। এই ৰুমটো বহুত ভাল লাগিছে চাই। ওপৰৰ অংশটো দেখাইছোঁ মই। মানুহৰ হুলস্থুল মাতটো এতিয়া অকণমান সৰু ওলাব পাৰে, কিন্তু একদম ধুনীয়াকৈ ইয়াত লাইটিং শ্ব'হঁতে বনাই থৈছে এতিয়া। হস্তসমূহ এইবোৰ পুৰণা, এয়াও চাবলগীয়া বস্তু আচলতে ইয়াত। যুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰিছিলে যুদ্ধ কৰিবলৈ। লোহাৰ হয়, টান হয় আচলতে, লোহাৰ হয়, বহুত টান হয়। এয়া ওপৰৰ অংশ দেখুৱাই আছোঁ, একদম কি ধুনীয়া লাগিছে ওপৰৰ পৰা ঘৰটো, বিল্ডিংটোৰ ওপৰৰ পৰা। আৰু ইয়াৰ তলত পুলিচো ৰৈ আছে। ইয়ালৈ যদি অসমৰ মানুহ আহে ভিক্টৰিয়া মেমৰিয়েললৈ আহিব আৰু চাব। ইয়াত জানিবলগীয়া বহুত কথা আছে আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে চাবলগীয়া, হয়নে পিছত? আৰু মানে পাৰ্ক ছিষ্টেমো আছে ইয়াত, মানুহে কথা পাতিব পাৰে বহি। মানে বহুত আহে ইয়াত আৰু কথা পাতিবলৈ, কৰিবলৈ, ফুৰিবলৈ আহে। ভাল লাগে আৰু ফূৰ্তি লাগে ইয়াত আহি, হয় নাই? ফূৰ্তি লাগে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।